হাই আজি ফাৰ্ষ্ট টাইমৰ কাৰণে মই ক্ৰুচে ট্ৰাই কৰিম বুলি ভাবিলোঁ আৰু সেইকাৰণে কালিয়ে ক্ৰুচে হুক এটা কিনি আনিছোঁ। মই এনেও ক্ৰুচে বহুত দিনৰ পৰা ট্ৰাই কৰিম বুলি ভাবিছিলোঁ, বাট মোৰ লাগিছিলে কি মই নোৱাৰিম নেকি, কিন্তু মোৰ নতুন ফ্ৰেণ্ড এলি তাই যিহেতু ক্ৰুচে কৰে তাইৰ পৰা মই বেছিক চেইন ষ্টিচটো শিকি ল'লোঁ। কাহিনীটো হ'ল পৰহি দিনাৰ, আৰু সেইদিনাই তাইৰ ভাগৰ পুৰণা ক্ৰুচে হুক এটা দি পঠালে মোক প্ৰেক্টিচ কৰিবৰ কাৰণে। কালি মই এটা কিনি আনিলোগৈ আৰু ময়ো ইউটিউব চাই প্ৰেক্টিচ কৰাত লাগি গ'লোঁ। সেইকাৰণে আজি এটা বৌ কিটচেন বনাওঁ বুলি লাগে, আৰু নতুন যে সেইকাৰণে খেলি মেলি হ'লে এই দুটা সমান হ'ব লাগিছিলে। মোৰ এটা ছুটি হৈ থাকিলে। পৰহি ৰাতিৰ পৰা কালি ইমানেই প্ৰেক্টিচ কৰিছোঁ ইউটিউব চাই সেইকাৰণে আজি ভাবিলোঁ কিবা এটা বনাওঁ, তেতিয়াহে আহিবগৈ হাত। আৰু বহুত ঘণ্টা লাগিছে, প্ৰথমতে হাত চাত একদম বিষাই গৈছে, কিন্তু যেতিয়া বৌটো লাহে লাহে হৈছে মোৰ যে মনটো ইমান ভাল লাগিছে। মই এনেই ভাবি আছিলোঁ নোৱাৰো বুলি। মই যেতিয়া এমব্ৰইডাৰী ষ্টাৰ্ট কৰিছিলোঁ তেতিয়াই মই ক্ৰুচে ষ্টাৰ্ট কৰি দিব লাগিছিলে। এতিয়া ভাবিছোঁ বাৰু লাহে লাহে বনাই থাকিম। এইটো মোৰ একদম ফাৰ্ষ্ট ট্ৰাই, একদম প্ৰথম বনাইছোঁ। গতিকে আপোনালোকেনো কেনেকুৱা পালে মোক জনাবচোন। বাকী আজিৰ ভিডিঅ'টো ইমানেই।